নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি একেবাৰে চাইকেলৰ চাউল দাউল লৈ একদম মন হিৰা দৈ চাইকেল নহয় টিলিঙা কৰি আছোঁ। একদম পূৰা চাইকেল লৈ গৈ আছোঁ। এইফালে চব চাইকেল লৈ গৈ আছোঁ আৰু এইফালে আমাৰ এইফালে কাম চলি আছে পূৰা। চাইকেল লৈ গৈ আছোঁ তুমি চাউল দাউল লৈ একদম ৰাস্তা ফালে। এইটো নতুন ৰাস্তা আমাৰ আইতাহঁতৰ ঘৰৰ ফালে। ইয়াছ তো গাইজ চাউল লৈ আহি মই পালোহি মোৰ ঘৰ ৰাস্তাত। একদম পূৰা ঘৰ ৰাস্তাত আহি পাই গ'লোহি বৰ্তমান। তো মানে এইকেইদিন যিটো পাৰোঁ মানে ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। সৰু ভিডিঅ' হওক, ৰিল হওক, শ্বৰ্ট হওক, মানে দীঘলীয়া হওক, দিবলৈ মানে লৈছোঁ আৰু। বেয়া হওক যি হওক, ঘৰত যি কৰোঁ নকৰোঁ চব দি দিওঁ আৰু বাপেকে। মানে ভিউজ পাব লাগে, আপোনালোকে চাব লাগে, আপোনালোকে চিনি পাব লাগে মইনো কোন। তাকে আৰু সেইকাৰণে ভিডিঅ' দি আছোঁ। একদম পূৰা ৰেগুলাৰলি ভিডিঅ' আহক বুলি ভাবি আছোঁ। একদম পূৰা বনাই আছোঁ। যি পাওঁ বনাই দিওঁ আৰু বাপেকে। সেইকাৰণে আৰু এতিয়া এই ঘৰ ৰাস্তাটো পালোহি চাইকেল লৈ। ফেট কৰিছে, ফাটিব নেকি গাইজ? মোৰ এই ৰন্ধন নহ'লেই হয় গাইজ। পথাৰ চাইকেল লৈ গৈ আছোঁ আমি ঘৰলৈ। সেইটো ঘৰ আগফালে গৈ আছোঁ। এইফালে মন হিৰা দৈ চাইকেল নহয় টিলিঙা। চব গাইজ কি কৰিছে গলো একে জাপত উঠিবই। ৰাতি হলে ই আমাৰ ঘৰৰ এটা মানে ন চিকিউৰিটি গাৰ্ড বুলি ক'ব পাৰি। একদম মানে দৌৰি যাব একদম যি হওক তি হওক, মানে কামুৰি মানে শেষ কৰি দিম কথা থাকে। কিন্তু আজিলৈ মানুহ কমোৱা নাই, ভোকে মানে ই মানে আমাৰ মানে হেৰিও এলাৰ্ম বুলি ক'ব পাৰি। মানে এইটো কি বুলি কয়, এইটো থাকে ন কোনোবা আহিলে তেওঁ বাজে যে, সেইটো এলাৰ্ম বুলি ক'ব পাৰি আৰু ধুনীয়াকে মানে। তো গাইজ মোৰ ৰুমটো মানে অকণমান চফা কৰি দিওঁ বুলি ভাবিছোঁ। বহুত বেছি লেতেৰা হৈ গ'ল, সেইকাৰণে অলপমান টিপ টপ কৰি দিওঁ বুলি ভাবিয়ে টিপ টপ কৰিব লৈছোঁ। আৰু বহুত বেছি লেতেৰা হৈ গ'ল, তো সেইকাৰণে চফা কৰি দিওঁ আৰু নে কি কয় আৰু, হয় নাই? লগতে নিজৰ ভাগৰ অকণমান দাড়ি অলপো মানে চুচি দিওঁ বুলি ভাবিছিলোঁ। দাড়ি অলপ কাটি লওঁ, সেইকাৰণে ৰেজৰ মাৰি দিছোঁ একদম চককে একদম। দাড়িখিনি কাটি লোৱাৰ পিছত কেনেকুৱা লাগিছে, ভাল লাগিছে নে কৈ দিব। এইখিনি তলৰখিনি কাটি দিলোঁ, মানে একদম খেচকৈ কাটি দিলোঁ আৰু। ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট এটা কৰি জনাব, ঠিক আছে? এতিয়া ভাবিছোঁ অকণমান ঘৰটো মানে চফা কৰি সাৰোঁ। সেইকাৰণে মোৰ লগত আছে কোন? ভাইটি বেদান্ত। ই একে টুপি চুপি পিন্ধি লৈছে, একদম পগলা হৈ গৈছে বহুত। তো ঘৰটো চফা কৰোঁ যিহেতু, আপোনালোকে চাওক, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰোঁ, মাৰি দিয়ক দেই। আপোনালোকক এটা কথা কৈ দিওঁ, যোনজনীয়ে মোৰ ভিডিঅ' চাই মেলি মনটো ভাল লগাই আছে ন, ভাল লগাই লোৱা, টেনশ্যন নকৰিবা, পাছত তোমাকে কৰিব দেই। ময়ো একদম মুখ হাত চুক হাত ধুই ল'লোঁ, ঘৰটো চফা কৰিলোঁ। সেইকাৰণে এতিয়া অকণমান নিজকে মানে কেয়াৰ কৰিবলৈ কণী চণী মাৰি লওঁ, অলপমান মুখতে অলপমান কিবা কিবি সানি লওঁ আৰু। কিবা কিবি মানে কি আৰু, ছোৱালী নহয় যি টি নাসানো, অকণমান ভেচলিন চেচলিন কি আছেনো মায়ে কৈছে এইটো সানি দিয়ে অলপমান ভাল। অকণমান মুখখন চফাই আছে নেকি গম নাপাওঁ আৰু, সানি লওঁ অকণমান দেই। এইটো আপোনালোকৰ হয়, এইটো ভেচলিন ডাঙৰ। এইটো অকণমান মানে এনেই অলপমান লগাই লওঁ, মানে তেতিয়া ভাল পায় মুখখন অলপমান চফা হৈ থাকে মানে। ভাল আৰু